কিছু নতুন মানুহ সুযোগ দিওঁ তেওঁলোকে আহি কিয় খোৱা খামোচা কৰিছে একে এমএলএ হ'বই লাগিব নে নমস্কাৰ সকলোকে মই আস্মিন এটা আনটল্ড ষ্টৰীৰ আন এটা এপিছডলৈ আপোনালোকক স্বাগতম আজি মোৰ এই এপিছডটোত নিমন্ত্ৰিত অতিথিজন হৈছে গোৱালপাৰাৰ ন্যায়ালয়ৰ অধিবক্তা দেৱান মফিজুৰ ৰহমান ৰফ ডাঙৰীয়া নমস্কাৰ দাদা নমস্কাৰ কিন্তু আজি মোৰ এই পডকাষ্টৰ এপিছডটো একচুৱেলি এজন অধিবক্তাৰ বিষয়লৈ আমি আলোচনা নকৰো আমি এজন আপকামিং গোৱালপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে দাবীদাৰ যি কৰিছে মানে তেওঁৰ বিষয়ে বা তেওঁৰ মন্তব্য কি তাৰ বিষয়ে আমি আজি এই পডকাষ্টত আলোচনা কৰিম সো দাদা মোৰ এই পডকাষ্টত সময় দিয়াৰ কাৰণে মই ৰিয়েলি মানে থেংক ইউ আপোনাৰ মূল্যৱান সময়ৰ পৰা কিছু মুহূৰ্ত দিছে সো আপোনাৰ পৰা মই বহুখিনি কথাই আজি ইয়াতে আলোচনা কৰিম আপোনাৰ বিষয়ে সো আপুনি কমফৰ্টেবল নে একদম ঠিক আছে সো মোৰ প্ৰথমটো কোৱেশ্চন আপোনালৈ হৈছে আপুনি যেহেতু এজন অধিবক্তা অধিবক্তাৰ পৰা আপুনি ৰাজনীতিক জগতলৈ মানে এইটো লাইন আপুনি কিয় চুজ কৰিল নাই আচলতে মই অধিবক্তাৰ পৰা ৰাজনীতি নহয় আচলতে মই কলেজীয়া দিনৰ পৰাই মই ছাত্ৰ সংগঠনৰ লগত জড়িত থাকিলো আৰু এতিয়াৰ পৰা ষ্টুডেণ্ট পলিটিক্সৰ লগত জড়িত হৈ থাকিলো আৰু মই অধিবক্তা হোৱাৰ আগতো মই কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছিলো আৰু মই যেতিয়া মই ল গ্ৰেজুৱেশ্যন কৰোঁ তেতিয়া মই কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী হিচাপে আছিলো আৰু পিছলৈ চাওঁ আৰু ৰাজনীতি কৰিলে সকলোৰে এটা সপোন থাকে যে আমি আগবাঢ়ো আৰু যেতিয়া দল এটা কৰা হয় আৰু নিজৰ যদি তেনেকুৱা ড্ৰিম বা সপোন নাথাকে তেনেহ'লে আমি কি হৈ যাম নিষ্ক্ৰিয় হৈ যাম আৰু সক্ৰিয় হোৱাৰ এইটোৱে কাৰণ থাকে যে আগলৈ ইচ্ছা আছে যে লোকক সেৱা কৰোঁ এই দলৰ দ্বাৰা যদি কিবা কৰিব পাৰি সেইকাৰণে আশা কৰিছো যে আগন্তুক আমাৰ হ'বলগীয়া এছেম্বলি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছো কংগ্ৰেছ দলৰ পৰা আৰু ৰাজনীতিৰ লগত আপুনি আগৰ পৰাই জড়িত মানে আপুনি ৰাজনীতি একচুৱেলি ভাল পায় মানে এনেকুৱা কথাটো যে পেশনেট থাকে নহয় মানে তাৰমানে একচুৱেলি কলেজৰ পৰা ইয়াৰ পিনে তাৰমানে জড়িত হৈ গ'লো আৰু গোৱালপাৰা কলেজত মই হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত এডমিশ্যন ল'লো 2002 তেতিয়া গম পালো যে ছাত্ৰ সংগঠন আছে আমাৰ আছু আছে এনএছএ আছে আৰু মোৰ মেক্সিমাম ফ্ৰেণ্ড চাৰ্কেলটো মোৰ আছুৰ লগত হ'ল কিন্তু তেতিয়া কি হৈ গ'ল যে এনএছএৰ পিনে তেনেকুৱা গোৱালপাৰা কলেজত এনেকুৱা হ'ল যে খুব কম তেনেকুৱা ল'ৰা বা এনএছএৰ প্ৰতি তাৰমানে আকৰ্ষণ দেখা পালো কিন্তু যেতিয়া মাতি পেলাই এটা জেগা দিলে কলেজত ইউনিটত কাম কৰিবৰ কাৰণে তেতিয়া সকলোৰ লগত মিলি গ'লো তেনেকৈ তাৰমানে কলেজত ছেক্ৰেটাৰী হ'লো 2005-06 তেনেকৈ তাৰমানে পিছত আহি ডিষ্ট্ৰিক্ট কংগ্ৰেছ মানে এনএছএ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হ'লো এনেকৈ মোৰ তাৰমানে ৰাজনীতিৰ পাতনিটো মেলিলো আৰু যোৱাবাৰ 2021তো বিচাৰিলো আকৌ এইবাৰ 26ত বিচাৰি আছো আশা কৰিছো দলে নিশ্চয় মোক লৈ আলোচনা কৰি আহিব আমি শুনা মতে বৰ্তমান বহুতৰে নাম প্ৰাৰ্থী সংখ্যাটো জ্ঞাত নহয় মই বহুতৰে নাম দিল্লীলৈ পঠোৱা হৈছে কংগ্ৰেছ দলৰ বাবে আপুনি মানে কেনেকৈ ভাবিছে মানে আপুনি টিকটটো পাব আপুনিও প্ৰবল দাবীদাৰ সেইটো কোৱা নাই মই কেনেকৈ মানে ভাবিছে টিকটটো আপুনিও পাব এইটো মই ক'ব বিচাৰো এই ক্ষেত্ৰত যে এইবাৰ যোনটো কংগ্ৰেছৰ নিয়ম নীতি যোনটো চিষ্টেমেটিক ৱাইজ কৰিছে মই যোৱা 20 বছৰৰ পৰা তাৰমানে এই এছেম্বলি ইলেকশ্যনত দেখা নাই যে কোনোবাৰ তাৰমানে শীৰ্ষ নেতৃত্ব যেনে আমাৰ প্ৰিয়ংকা গান্ধী কিছুদিনৰ আগত আমাৰ অসমত আহিল তেওঁ নিজে ওৱান টু মেন কথা পাতিছে ৰাতি 3টালৈকে তেওঁ প্ৰতিজন কংগ্ৰেছ কৰ্মী কেণ্ডিডেটৰ লগত কথা পতা নাই কিন্তু আমাৰ যি দলৰ যিসকল দায়িত্বত আছে এতিয়া আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট সভাপতি আছে বিভিন্ন ডিষ্ট্ৰিক্ট সভাপতিৰ লগত তেওঁ মেন টু মেন অকলে কথা পাতিছে এখন
ৰুমত তেওঁ অকলে দুখন লেপটপ লৈছে, এখনত গোটেই ডিষ্ট্ৰিক্টৰ ডাটা লৈছে আৰু সেই সম্পৰ্কে প্ৰশ্ন কৰিছে আৰু মেন টু মেন কথাবোৰ পাতিছে আৰু ৰিপৰ্টবোৰ সংগ্ৰহ কৰিছে। তাৰ উপৰিঞ্চি আমি জানিব পৰা মতে, আমাৰ শিক্ষকবৃন্দই জনোৱা মতে যে ইতিমধ্যে 4টাকে ছাৰ্ভে হৈ গৈছে। আমাৰ AICC লেভেল, তাৰমানে দিল্লীৰ পৰা আৰু আমাৰ APCC লেভেলৰ পৰা, আৰু তাৰ উপৰিও যিসকল অবজাৰ্ভাৰ, যিসকল শীৰ্ষ নেতৃত্ববৃন্দক আমাৰ অসমৰ ইলেকশ্যনত দায়িত্ব দিছে, তেওঁলোকক নিজা নিজা টীম ইয়ালৈ সমীক্ষা কৰিব দিছে। জনামতে প্ৰায় 25,000 মান ফোন কৰিছে, লোকেল ইনপুটটো লৈছে, লৈ পেলাই তেওঁলোকে কম্পাইল কৰি আছে যে কোনজন কেণ্ডিডেট দিলে পূব সমষ্টিত জিকিব, আৰু সেই হিচাপে তেওঁলোকে ছাৰ্ভে ইতিমধ্যে কৈছে। কিমানজন প্ৰাৰ্থী আছে, দাবীদাৰ ইয়াতে ইতিমধ্যে আমাৰ গোৱালপাৰা পূব সমষ্টিৰ পৰা 11জন প্ৰাৰ্থী দাবীদাৰ হৈছিলে। তাৰে এজন MLA আছিল, গোৱালপাৰা হৈছে, তেওঁ ওলাই গ'ল। পিছত 10জন থাকিলে, 10জনৰ ভিতৰতো আমাৰ বৰ্তমানৰ MLA আছে, তেখেতৰ উপৰিঞ্চিও আমি 9টা কেণ্ডিডেট আছো। কিন্তু যোনটো প্ৰচেছত মই নিজকে ভাবো যে যিটো তেওঁলোকে ছাৰ্ভে কৰিছে, তাতে মই ভাবো যে মই তাতে নিশ্চয় স্থান পাইছো, আৰু তেওঁলোকে আলোচনা হিচাপে যিদৰে কৰি আছে, আৰু সেই আলোচনা মৰ্মে যদি হয়, ছাৰ্ভে হিচাপে হয়, বা মোৰ যিখিনি কৰণীয়, মই যিখিনি কৰিছো, মোৰ নিজৰ বিশ্বাস আছে যে নিশ্চয় দলে বিবেচনা কৰিব আৰু মই প্ৰাৰ্থিত্ব পাম বুলি মই আশাবাদী। গোৱালপাৰাৰ পূব সমষ্টিত ইতিমধ্যে দুবাৰকে জিকা কংগ্ৰেছৰ বিধায়ক যিহেতু আছে আমাৰ, চ' আপুনি তথাপি যে ভাবিছে আপুনি চিলেক্ট হ'ব, এইটো জানো সম্ভৱ? মই ইতিমধ্যে কৈয়ে আহিলো যে এইবাৰ কংগ্ৰেছে এনেকুৱা নহয় যে কাৰোবাৰ চিফাৰিছত, কাৰোবাৰ কথাত টিকেট দিব, তেনেকুৱা নহয়। এইবাৰ দলে নিজাকে ছাৰ্ভে কৰিছে বুলি ইতিমধ্যে মই জনালো, আৰু তেনেকে এইবাৰ টিকেট দিব। আৰু যিহেতু আপোনালোকে সকলোৱে জানে যে ৰাইজে নতুন মুখ বিচাৰিছে, আমি জনা মতে বৰ্তমান MLA ৰাইজে বিচৰা নাই, সেইটো মোৰ কথা নহয়, সেইটো ৰাইজে কৈ আছে। কোনবোৰ কোৱালিটি এইবাৰ মানে মেইনলি লক্ষ্যত ৰাখিছে? কোৱালিটি কি চাইছে মানে? কোৱালিটি মানে দলৰ লগত মানুহজন কেনেকুৱা সক্ৰিয় হৈ আছে, আৰু বিশেষকে ভোটাৰৰ লগত কানেক্টিভিটি যোনটো কয়, কেনেকুৱা কানেক্টিভিটি, আৰু তেওঁ কি ধৰণে মানুহৰ লগত সেই কানেক্টিভিটিটো কেনেকে কৰিছে, বা তেওঁ কিমান সক্ৰিয়, সেইবোৰ বিষয়বস্তু চাইছে। লগতে মানুহবোৰৰ গ্ৰহণযোগ্যতাটো আছে না নাই, লিডাৰশ্বিপ কোৱালিটিটো চাইছে। এনে ৰাইজে যি বিচাৰিছে সেই কথাবোৰে তেওঁলোকে লিখিত আকাৰে লৈছে, লৈ পেলাই সমীক্ষাটো বনাইছে। মই ভাবো যে যদিও দুবাৰকে MLA হৈছে, যদি ৰাইজে নিবিচাৰে তেওঁক নিদিয়ে, নতুন মুখকে দিব। যেহেতু আমাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল, ৰিচেণ্টলি অসম ভিজিট কৰি গ'ল, চ' তেওঁ কি ধৰণৰ পৰিৱৰ্তন দেখিছে, মানে আপোনালোকৰ চৰকাৰ এইবাৰ আহিবনে? এইবাৰ নিশ্চয় আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এইবাৰ কংগ্ৰেছ চৰকাৰ কৰিব, সেয়া বিশ্বাস। লগতে প্ৰিয়ংকা গান্ধী ডাঙৰীয়া যেতিয়া আহিছে, যেতিয়া আমাৰ কংগ্ৰেছ কৰ্মীসকলে লগ পাইছে, আমাৰ মাজত উৎসাহটো জাগিছে, আৰু মানুহৰ তাৰমানে আত্মবিশ্বাসটো বাঢ়িছে যে নিশ্চয় এইবাৰ দলটো পৰিৱৰ্তন হ'ব, নতুন মুখ দিব, নতুন নীতিৰে, নতুন নিয়মেৰে মানুহৰ কাষ চাপিব। আৰু ইতিমধ্যে সেয়া দেখা পাইছো। এতিয়া ক'ব গ'লে দলে বহুত মিটিং কৰোঁতে ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছে, মানুহবিলাকক একত্ৰিত কৰিছে, আৰু শীৰ্ষ নেতৃত্ববৃন্দসকলে ডাইৰেক্টলি কানেক্ট কৰি আছে যে আমাৰ কি সমস্যা আছে নাই, সেইবোৰ কথা লৈ আলোচনা ইতিমধ্যে হৈ আছে। প্ৰিয়ংকা গান্ধী যিহেতু নিজে আমাৰ অসমৰ দায়িত্বত আছে, আৰু তেওঁ খুব ভালকে 1 to 1, তাৰমানে ইতিমধ্যে মই কৈয়ে আহিলো যে সকলো কৰ্মীৰ লগত, যিসকল কংগ্ৰেছ কৰ্মী দলৰ শীৰ্ষ স্থানত আছে, বিভিন্ন স্তৰত আছে, তেওঁলোকৰ লগত কথা পাতিছে, তেওঁলোকৰ মনোভাৱটো বুজিছে, আৰু আমি আশাবাদী যে তেওঁৰ নেতৃত্বত আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব। প্ৰিয়ংকা গান্ধী যেতিয়া আহিল, জুবিন ক্ষেত্ৰ চাবলৈ গৈছিল,
এই কথাটো মানে জুবিন ক্ষেত্ৰ যে চাব লাগে এইটো কোনোবাৰ মানুহৰ তৰফৰ পৰা মানে সেইটো পুছ কৰা হৈছিল নে তেওঁ নিজে সেইটো বিবেচনা কৰি যে মই ভিজিট কৰিম এইটো কৰি কাৰণ ইয়াৰ আগতে আৰু বেলেগ নেতাও আহিছে বুজিটো পাইছে নহয়, আহিছে কিন্তু তেওঁলোকে এইটো কৰা নাই কোনো পলিটিকেল কথা নহয় পলিটিকেল যে নহয় আমাৰ ইয়াৰ আমঠু জুবিন গাৰ্গ যে তেওঁ নিজেও কৈছে যে অসম বুলি চিনি পায় যে অসম বুলি কি হয় নিজেও কৈ আছে যে জুবিন গাৰ্গ গড় চাপাত কলে অসম বুলি বুজি পায় মানুহে পৰিচয় আৰু এই কথাটো তেতিয়া মানি নলৈছিল যে জুবিন গাৰ্গ এনেকুৱা হয় নে যে সঁচাকে তেওঁৰ নামত অসম পৰিচয় নেকি কিন্তু তেওঁৰ সমাধিস্থলত যেতিয়া মানুহবোৰ আহিলে শিল ঢল ভাঙি যেতিয়া মানুহবোৰ ওলাই আহিলে লাখ লাখ গোটেই পৃথিৱীৰ ভিতৰত ৰেকৰ্ড কৰিলে যে ইমান মানুহ কেতিয়াও হোৱা নাছিলে তেতিয়া আমি নিশ্চয় বুজি পাইছো যে জুবিন গাৰ্গ আমাৰ অসমৰ পৰিচয় আৰু তেওঁক শ্ৰদ্ধা জনোৱা আমাৰ নেত্ৰী অসমত আহি তেওঁক যদি শ্ৰদ্ধা নিদিয়ে তেনেহলে কেনেকুৱা কথা হ'ব আচলতে এইটো কোনোবা কোৱা কথা নহয় এয়া অসমৰ আমাৰ এটা মানে চিনাকি আমাৰ অসম বুলি ক'লে আমি জুবিন গাৰ্গ বুলি বুজো সেয়া এতিয়া আমাৰ উপলব্ধি সকলোৱে কৰিছে আৰু যিয়ে নাহক তেওঁ শ্ৰদ্ধাঞ্জলি জনোৱাটো উচিত এতিয়া কোনোবা যদি আহিছে আমি দেখিছো যে আমাৰ আৰু প্ৰাইম মিনিষ্টাৰ আহিছে হোম মিনিষ্টাৰ আহিছে অমিত শ্বাহ আহিছে তেওঁলোকে শ্ৰদ্ধাঞ্জলি কিয় জনা নাই সেইটো তেওঁলোকে এইটো ক'ব নোৱাৰো কিন্তু তেওঁলোকে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধা জনাব লাগিছিল কাৰণ তেওঁ কোনোবা আঙুলে তাৰমানে দিব নালাগে যে কোনোবা কৈ দিব নালাগে যে তাতে শ্ৰদ্ধাঞ্জলি জনাব লাগে আচলতে অসমৰ আমাৰ পৰিচয় তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাটো এজনৰ কৰ্তব্য আৰু আমাৰ যেতিয়া নেত্ৰী আমাৰ সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী আহিছিলে তেওঁ নিজাববীয়া হিচাপে এই শ্ৰদ্ধাঞ্জলিটো জনাইছে তেওঁ অসমৰ বিষয়টো জানে ভালকে সেইকাৰণে তেওঁ জনাইছে শ্ৰদ্ধাঞ্জলি আৰু তেওঁক এইটো প্ৰশ্ন নাহে যে তেওঁক কোনোবা শিকাই দিব লাগিব গোৱালপাৰাৰ প্ৰধান সমস্যা ভূমিৰ বাহিৰে ভূমি সমস্যাৰ বাহিৰে আন কি বুলি আপুনি ভাবে ভূমিৰ বাহিৰে এতিয়া ক'ব গ'লে ডিছপ্লেচমেণ্টটো প্ৰধান সমস্যা এই কাৰণে মই ক'ব বিচাৰিছো এটা ডিছপ্লেচমেণ্ট মানে অৰ্থটো মই বুজাই দিব খুজিছো যিহেতু ইতিমধ্যে আমি দেখিছো যে আমাৰ গোৱালপাৰাত উচ্ছেদ কৰিছে তাৰ উপৰিঞ্চি আমাৰ গৰাখহনীয়াৰ কাৰণে বহুত মানুহ যেতিয়া তাৰমানে মাটিবোৰ নদীৰ কবলত গুচি গ'ল মাটিবোৰ এঠাইৰ পৰা আৰু এঠাইলৈ আহিলে তাৰমানে শ্বিফটিং হ'লে আৰু সেইটো আমাৰ গোৱালপাৰা আশে-পাশে আহি বসতি বনালে আৰু যেতিয়া তাৰমানে এওঁলোকক উচ্ছেদ কৰিলে মানুহখিনি ডিছপ্লেচ হ'ল নে নাই ডিছপ্লেচমেণ্ট আৰু এইকাৰণে মই এইটো প্ৰধান সমস্যা কৈছো মই সৰুতে পঢ়িছিলো আমাৰ ছ'চিয়েল ষ্টাডিজত পঢ়িছিলো যে ডিছপ্লেচমেণ্টটো হোৱাৰ কাৰণে যে সমস্যাবোৰ কি হৈ যায় এটা মই নিজে অধিবক্তা মই উপলব্ধি কৰিছো ডিছপ্লেচমেণ্ট হ'লে মানুহখিনি যদি বেসিক নেডছখিনি নাপায় যদি ঘৰ নাপায় খাদ্য নাপায় কাপোৰ নাপায় তেতিয়া মানুহবোৰে পেটৰ আৰ্তনা তেওঁলোকে কি কৰিব ক্ৰাইম কৰিব ক্ৰাইম ৰেটটো বাঢ়ি যাব আৰু ক্ৰাইমটো কৰিলে ক'ত কৰিব তেওঁলোকেতো সেই মানুহখিনি ক'ত গ'ল সেইটো এটা চিন্তনীয় বিষয় মানুহবিলাকতো আমাৰ ডিষ্ট্ৰিক্টতে আছে আমাৰ গোৱালপাৰা আশে-পাশে আছে আৰু তেওঁলোকে যেতিয়া ঘৰ নথকা হৈ গৈছে আজি থাকিব লগা হৈছে তেওঁলোকে কি কৰিছে তেওঁলোকে ক্ৰাইম কৰি আছে আৰু ক্ৰাইম ৰেটটো তেতিয়া বাঢ়ি যাব এতিয়া যদি আমি লিখিত হিচাপে ক্ৰাইম যদি নেদেখো কিন্তু প্ৰেক্টিকেলি তেওঁলোকে ক্ৰাইমত ইতিমধ্যে তাৰমানে তেওঁলোকে আৰম্ভ কৰিছে আৰু এই সমস্যাবিলাক সমাধান কৰিব খুজিলে তেওঁলোকৰ যিখিনি বেসিক নিডছ সেইখিনি কৰিব লাগিব আৰু মই নিজে যেতিয়া নোটিছবোৰ দিলে মই প্ৰথম কেছটো ষ্টে কেছ ইভিকশ্যনৰ মই নিজে অধিবক্তা হিচাপে কৰিছো মই নিজে সাবমিশন দিছো এইটো যোৱা আমাৰ যোনটো বকৰি ঈদ বা কুৰবানী ঈদৰ আগৰ 6 জুনত ষ্টে অৰ্ডাৰ এখন দিলো তাৰপিছত এনেকৈ 7-8টা কেছ মই কৰিছিলো হাছিলা বিল লৈও মই কেছ এটা কৰিছিলো য'ত তাতে মহামান্য আদালত আমাৰ গুৱাহাটী হাইকোৰ্টে কৈ দিছে যে বেসিক নেডছখিনি দিবই লাগিব খাদ্য দিব লাগিব তেওঁলোকক উঠাই দিল থকা জেগাত দিব লাগিব এইবোৰ বস্তু আজি চৰকাৰে দিছে নে
ইয়াতো নাই দিয়া নাই। আজি আমি সেইটো ৰাজনীতি কৰিছো ঠিকে কিন্তু আমাৰ সেইটো দায়িত্ব যে মানুহবোৰ ক'ত গৈছে নগৈছে সেইখিনি মানুহ আমি জানিব লাগিব তেওঁলোকৰ এই মানুহখিনিক সেটেল কৰাব লাগিব আমাৰ গোৱালপাৰা পূব বুলি ক'লে আমাৰ হেডকোৱাৰ্টাৰটো গোৱালপাৰা আমাৰ বহুত ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী যুৱকৰ প্ৰতিভা আছে পটেনচিয়েল আছে কিন্তু তেওঁলোকে বহুত ক্ষেত্ৰত সেই প্ৰতিভাটো কেতিয়াও তাৰমানে দেখাব পৰা নাই বা সেনেকুৱা সুযোগ পোৱা নাই এতিয়া আমি সমস্যাবোৰ মাত্ৰ ৰাস্তা ঘাটলৈ সীমাবদ্ধ থাকিলে নহ'ব আমিতো এতিয়া যদি প্ৰতিনিধিত্ব হওঁ বা আমি যদি ওপৰৱালাৰ কৃপাত যদি আমি এমএলএ হওঁ মাত্ৰ ৰাস্তা ঘাট ইনফ্ৰাষ্ট্ৰাকচাৰটো নহয় এইটোতো এটা স্কিম হিচাপে ৰাস্তা ঘাট হ'ব কিন্তু তাৰ উপৰিঞ্চি আমাৰ পৰিৱেশটোৰ কথা চিন্তা কৰিব লাগিব আমাৰ শৈক্ষিক পৰিৱেশটো ঠিক কৰিব লাগিব আমাৰ ল'ৰা ছোৱালী যিবোৰ কম্পিটিটিভ এক্সামিনেশ্যন আছে আমাৰ ইউপিএছচি হওক এপিএছচি হওক বিভিন্ন স্থলত আমাৰ ৰেলৱে চাকৰি হওক বেংকিং ছেক্টৰত চাকৰি হওক এইবোৰৰ এটা পৰিৱেশ আমাৰ সৃষ্টি কৰিব লাগে আমাৰ এটা দেখা পাইছো আমাৰ এখন লাইব্ৰেৰী নাই গোৱালপাৰাত ভাল য'ত ল'ৰা ছোৱালী যায় 1 ঘণ্টা 2 ঘণ্টা পঢ়িব পাৰে আমি তাৰমানে সদায় চিন্তাটো এনেকুৱা কৰিব লাগে যিবোৰ মানুহ ডিসপ্লেসমেন্ট হৈছে তেওঁলোকৰ আজি নহয় কালি আমাৰ এটা প্ৰচেষ্টা থাকিব লাগে যে তেওঁলোকে নিজে সুৰক্ষিত পাব নহলে তেওঁলোকে কি হ'ব আমাৰ ওপৰতহে অত্যাচাৰটো কৰিব আমি যিখিনি থলুৱা মানুহ তাতে আছো আমাৰ ওপৰতহে অত্যাচাৰ হ'ব গতিকে চিন্তা দুই পিনে কৰিব লাগিব যে এজন মানুহক বেয়া কৈ দিলে নহ'ব তেওঁৰ সমাধানটো আমি বিচাৰি ওলাব লাগিব এতিয়া কোনোবা চুৰি ডাকাইত কৰিছে তেওঁলোকৰ সংস্থাপনৰ কথা আমি চিন্তা কৰিব এইবোৰ সমস্যা আমাৰ বিশেষকে আমি উপলব্ধি কৰিছো আৰু তাৰ উপৰিঞ্চি আমাৰ ক'ব গ'লে এতিয়া তাৰমানে এডুকেশ্যন ইনষ্টিটিউট এতিয়া আমি যদিও মেডিকেল কলেজৰ কথা শুনিছো তাকো সেইটো আৰম্ভণি হোৱা নাই তাৰ উপৰিঞ্চি আমাৰ হেল্থৰ কথা কোৱা হৈছে আমি যদিও গোৱালপাৰাটো কওঁ যে মেডিকেল হাব বুলি কিন্তু আমাৰ সাধাৰণ ৰাইজে তাৰ পৰা কিমানখিনি লাভৱান হৈছে এতিয়া ইমাৰ্জেন্সি কেছ এটা হোৱাৰ লগে লগে গুৱাহাটীত যাব লাগে এতিয়া ইমান নাৰ্ছিং হোম থকাৰ মানে কি এইবোৰতো এটা তাৰমানে নিয়ম নীতি এটা থাকিব লাগে যে বেসিক নিডছখিনি যদি আমাক দিব নোৱাৰে ইমান নাৰ্ছিং হোম থাকি কি লাভ আছে গোৱালপাৰাত যদি নাৰ্ছিং হোম আছে তাতে বেসিক নিড ইমাৰ্জেন্সি আইচিইউ থাকিবই লাগিব নহলে তাৰ সেই নাৰ্ছিং হোমৰ যি লাইসেন্স আছে কেনসেল কৰক তেওঁলোকে পইচাটো লৈ আছে ঠিকে কিন্তু বেসিক আমাৰ ইমাৰ্জেন্সিৰ কাৰণে তেওঁলোকে কিয় চিন্তা কৰা নাই আমি প্ৰতিনিধি হলে আমি এইবোৰ চিন্তা কৰিব লাগিব আমাৰ গোৱালপাৰা কালচাৰৰ কথা চিন্তা কৰিব লাগিব আমাৰ সংস্কৃতিৰ কথা বিশ্বত গোৱালপাৰীয়া লোকগীত গোৱালপাৰীয়া কালচাৰৰ কথা আছে কিন্তু এইবোৰ কথাত কোনেও চিন্তা কৰা নাই আমি যদি চিন্তা নকৰো কোনে চিন্তা কৰিবা এইবোৰ সমস্যা আমি ভুগি আছো আৰু আমি এইবোৰত মাত পাতিব লাগিব আৰু জনপ্ৰতিনিধি হলে এইবোৰ কথা আমি সদায় সদনত ক'ব লাগিব আমি যোনটো প্ৰসেস আছে আইনগত হিচাপে আমি ক'ব লাগিব যিকোনো সিস্টেমত আইন এখন থাকে সেইখিনি বুজি ল'ব লাগিব আমি আৰু লৈ পেলাই এই সমস্যাবিলাক মুখামুখি হ'ব আমাৰ গোৱালপাৰা আৰু এটা সমস্যা আছে সেইটো হৈছে বৰ্তমান এটা অসমত বহুত দৃষ্টিগত আছে নতুন জেনেৰেশ্যনটোৰ কাৰণে ড্ৰাগছ সেৱনটো এইটোৰ ওপৰত কি ক'ব আপুনি ড্ৰাগছৰ কথাটো ক'ব গ'লে একচুৱেলি যদি চৰকাৰে যদি বিচাৰে তেনেহ'লে কিন্তু ড্ৰাগছটো যোনটো বিজনেছটো যোনটো ৰেকেট বুলি কয় সেই ৰেকেটটো বন্ধ কৰিব পাৰে কিন্তু এইটো সদ ইচ্ছা লাগিব চৰকাৰৰ কাৰণ যিখিনি আমি দেখা পাওঁ বিশেষকৈ আমি মই নিজে অধিবক্তা মোৰো তাত বহুত তেনেকুৱা কেছ আহে তাৰমানে এনডিপিএছ আমি কওঁ এনডিপিএছ কেছবোৰ ড্ৰাগছৰ কেছ আমি বহুত পাওঁ আৰু দেখা পাইছো বহুত তাৰমানে লৰাই তাৰমানে বিশেষকে 16 বছৰৰ পৰা 25 বছৰলৈকে টিন এজৰ পৰা আৰু যে ইমিডিয়েট যিখিনি তাৰমানে এটা 25 বছৰলৈকে এইখিনি লৰা দেখা পাওঁ ড্ৰাগছ সেৱন কৰা বা তেওঁলোকক দেখা পাওঁ যেতিয়া এৰেষ্ট হয় তেওঁলোকক তাৰমানে ইনজেকশ্যন লোৱা হাত বোলাত দেখিলে আমি গম পাওঁ আৰু আমি কেতিয়াবা এনেকুৱাও কৰো ইয়াতে অলপ মই বেলেগকে কৰো যে আমি কি কৰো কেতিয়াবা তাৰমানে কোনোবা সেৱন কৰোতে ধৰা পৰে এৰেষ্ট কৰে বেলটো পাই যায় কিন্তু মই নিজে গাৰ্জেনক কৈ নহয় ল'ৰাজন একমাহ জেলত থাকক কমসে কম ইয়াৰ পৰা যে
পৰিত্ৰাণ পায় সেৱন কৰাৰ পৰা। আপুনি কান্দিছে, মা দেউতাটো কান্দে কান্দিবই। এৰেষ্ট কৰাৰ পিছত, তেতিয়া আমি বুজাই দিওঁ যে চাওক আজি কালি ওলাই লৈ গ'লে এই ল'ৰাটোতো এগেইন খাব হয় এগেইন খাব। কৰিব এতিয়া আমাৰ কি হয়, যোনটো চ'ৰ্চৰ পৰা এই ড্ৰাগছ বিলাক এই ল'ৰাবোৰে পাই আছে, এইটো একমাত্ৰ পুলিচ প্ৰশাসনে এইটো নিৰ্মূল কৰিব পাৰিব, কাৰণ তেওঁলোকে ইচ্ছা কৰিলে শেষ কৰিব পাৰিব এই যোনটো ড্ৰাগছৰ বহুবাৰ এৰেষ্টো কৰিছে বহুত মানুহ এৰেষ্ট কৰে কিন্তু কৰে ঠিকে, কিন্তু কথাটো হ'ল যে তাৰমানে যিখিনি তাৰমানে ইনভেষ্টিগেশ্যন কৰিব লাগে, এতিয়া ছাপ'জ এৰেষ্ট কৰাৰ পিছত তেওঁকতো সাধাৰণ প্ৰশ্ন সুধিয়ে যে তুমি ড্ৰাগছটো ক'ৰ পৰা ল'লা, যে মই অমুক ঠাইৰ পৰা অমুকৰ পৰা ল'লো, ঠিক আছে, পুলিচে এতিয়া নোট কৰিলে, কিন্তু শুনি পেলাই তেওঁৰ পুলিচৰ দায়িত্বটো থাকে সেই চ'ৰ্চটো বিচাৰি ওলাই আৰু সেই কাৰ পৰা লৈছে তাক এৰেষ্ট কৰা নাইবা তাতে ৰেড মাৰা, সেইটো পুলিচৰ ইমিডিয়েট একশ্যন হ'ব লাগে, কিন্তু সেইটো পৰ্যায়লৈকে পুলিচে নাযায়। সেইটোৰ কাৰণে কি হৈছে, এটা বস্তু মাত্ৰ দেখিব পাৰি যে হয় অমুকক তাৰমানে এৰেষ্ট হৈছে, তাৰ লগত ইমান গ্ৰাম হিৰইন পাইছে, ইমান গ্ৰাম ড্ৰাগছ পাইছে, কিন্তু তাৰ পিছৰ যে আগৰ যে চ'ৰ্চটো সেই চ'ৰ্চলৈকে পুলিচে নাযায়, আৰু এইটো ব্যৰ্থ চৰকাৰৰ। আৰু যদি আমাৰ চৰকাৰ আহে আৰু আমাৰ দৰে কি ক'ম, আমি যদি ইয়াতে প্ৰতিনিধিত্ব কৰিব পাৰো, তেনেহ'লে আমি এই কথাবোৰ সদায় দাঙি ধৰোঁ। আমি এইবোৰ তাৰমানে সদনৰ মজিয়াত কোৱা কথা, এইটো তাৰমানে এইবোৰ একশ্যন লওঁতে এজন সাধাৰণ MLA হৈ বা নিজাববীয়াকে কৰা বস্তু নহয়, এইটো আমি চিষ্টেমেটিকেলি কৰিব লাগিব। শুনিছো ৰাইজৰ দল আৰু কংগ্ৰেছ একেলগে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰি আছে। চ' ইতিমধ্যে আৰু এটা কথা শুনিছো, গোৱালপাৰাৰ পশ্চিম সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ বিধায়ক ৰচিদ মণ্ডল, তেওঁ পূব সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ মানে খেলিব আৰু। চ' যদি এতিয়া কোনে যেতিয়া আমি নাজানো কোনে পায়, কিন্তু সেইটো ফিউচাৰত কি হ'ব, মানে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মানে নেতৃত্ব কোনে বহন কৰিব গোৱালপাৰা পূব সমষ্টিৰ পৰা? হয়, এইটো প্ৰশ্ন খুব ভাল কৰিছে যে আমাৰ কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ মিত্ৰজোঁট হ'ব নহ'ব সেয়া মই উত্তৰ দিব নোৱাৰিম, সেয়া আমাৰ শীৰ্ষ নেতৃবৃন্দই দিব, কাৰণ সেইটো গোটেই অসম ভিত্তিত হ'ব। কিন্তু মই লগত এইটো উত্তৰ দিব বিচাৰিছো, যিহেতু আপুনি ইতিমধ্যে কৈছে যে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুল ৰচিদ মণ্ডল চাহাব তেওঁ আমাৰ পূব সমষ্টিত খেলিবৰ কাৰণে মন কৰিছে, সেইটো এইটোৱেই মই ক'ম যে তেওঁৰ সেইটো ব্যক্তিগত কথা, তেওঁ খেলক নেখেলক আমাৰ কাৰণে কোনো ফেক্টৰ নহয়, আমাৰ কংগ্ৰেছ দলৰ কাৰণে কোনো ফেক্টৰ নহয়, কাৰণ আমাৰ পূবত যিসকল ভোটাৰ আছে তেওঁলোকে কংগ্ৰেছতে ভোট দিবৰ কাৰণে ইতিমধ্যে মনস্থ কৰিছে, আৰু মই ভাবো যে ৰাইজৰ দল ইয়াতে কোনো ফেক্টৰ নহয়। আৰু তেওঁ বেলেগ এটা সমষ্টিৰ পৰা আমি পূবত খেলিব বিচাৰিছে। এই পূবত খেলা মানে এইটোৱেই নহয় যে আমি তেওঁক লৈ আমি চিন্তা কৰিছো বা আমাৰ চিন্তা কৰিব লগা হৈছে। আৰু লগতে এটা কথা ক'ব বিচাৰিছো, যিহেতু তেওঁ নিজে আমাৰ দলত থাকি আমাৰ দল বিৰোধী কাম বহুত কৰিছে, আৰু সেইকাৰণে নিজে তেওঁ ওলাই যাব লগা বাধ্য হৈছে কংগ্ৰেছ দলত। এতিয়া তেওঁ বিচাৰিছে যে পিছ দুৱাৰেদি আকৌ তাৰমানে ৰাইজৰ দল হৈ পেলাই তেওঁ বিচাৰিছে যে কংগ্ৰেছৰ লগত ফ্ৰেণ্ডশ্বিপ বা কংগ্ৰেছৰ লগত মিল দি পেলাই আকৌ MLA হ'ব খুজিছে। সেইটো আমি কংগ্ৰেছ কৰ্মী হিচাপে কেনেকে মানিম, যিহেতু আমাক এবাৰ তেওঁ আমাক বিট্ৰে কৰিলে, যদিও বেলেগ দলত গৈছে, মই ক'ম যে তেওঁ তাতেও বেলেগ দলতো বহুত তাৰমানে যুৱ নেতা আছে, তাতে বহুত আৰু মানুহ আছে তেনেকুৱা তাৰমানে ইলেকশ্যন খেলিব, তেওঁলোকক সুযোগ দিয়ক। তেওঁ নিজেতো তাৰমানে ইয়াৰ পৰা ৰিটায়াৰ্ড লৈ বেলেগক আগবঢ়াই দিব পাৰে, সেয়াহে আমি বিচাৰিম। এজন উদাহৰণ হিচাপে তেওঁ থাকিব লাগে যে যে মই ৰাজনীতি গুচি গলো, নতুন চামক দিছো, কিন্তু নহয়। একচুৱেলি হয় সেইটো কথা, নিউ জেনেৰেশ্যনক এইটো সাপোৰ্ট কৰিব লাগে। ইলেকশ্যনটো নেখেলিলেও হয়, তেওঁ কি আছে, কি পাব আছে, কি হেৰুৱাব আছে, তেওঁতো এতিয়া নতুন চামক সহায় কৰিব লাগে। এতিয়া আমি যদি একদম কৰিয়ে থাকো, আমি যদি কাকো সুযোগ নিদিওঁ, তেতিয়া নতুন চাম কেনেকে আহি ইয়াতে তাৰমানে নতুনকে তাৰমানে দল কৰিব।
যুৱ চামক সুযোগ দিবই লাগিব, নহ'লে দলটো কেতিয়াও আগবাঢ়ি নাযায়, যিকোনো দল। কংগ্ৰেছৰ আমলত বহুখিনি কেলেংকাৰী হৈছিল, যেনে APSC, NHM, শিক্ষা বিভাগ আদি এনেকুৱা ধৰণৰ কিছুমান বিভাগত আছে। কংগ্ৰেছে এই অভিযোগসমূহ বহু সময়ত অস্বীকাৰ কৰি ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে বুলি মানে কৈ আছে আৰু মানে, কিন্তু জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছিল, এইবোৰ আইনৰ ফাঁকৰ ফল নে ৰাজনৈতিক সদিচ্ছাৰ অভাৱ? এতিয়া ক'ব এইটোৱে বিচাৰিছো, প্ৰথম কথা যে কংগ্ৰেছত এটা সময়ত মই ক'ম যে এই কৰাপশ্যনৰ কথাটো জাপি দিয়াৰ নিচিনাই আছিল। আমি যদি কেন্দ্ৰীয় সেই মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ আছিল, তেতিয়াও 2G স্পেক্ট্ৰাম ঘটলা বা আমাৰ অসমত সাৰদা কেলেংকাৰী, এনেকুৱা বহুত ধৰণৰ কেলেংকাৰী, বা সেই আপোনাৰ 1000 টকা আমাৰ সেই কি কয় কেলেংকাৰী, এইবোৰ আছিলে। কিন্তু তেতিয়া আমি দেখা পাইছো যিবোৰ মানুহ তাৰমানে যিকোনো যিবোৰ নেতাই তাৰমানে এইবোৰ লগত জড়িত বুলি ৰাইজে অভিযোগ দিছিল, আজি যদি আপুনি লক্ষ্য কৰে সেইবোৰ নেতা আমাৰ কংগ্ৰেছত নাই আজি। তেওঁলোকে ইতিমধ্যে বিজেপি ৱাশ্বিং মেচিন দি গৈ পেলাই ধুই পেলাই তেওঁলোকে চাফা হৈ গ'ল। এতিয়া যদি আমি দেখো আমাৰ তেওঁলোকে এতিয়া বিজেপিত আছে। বিজেপিতে এতিয়া যদি আপুনি দেখে, যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাই যদি দেখা যায়, তেওঁৰ যি কেলেংকাৰী আছিল তেওঁৰ বিৰুদ্ধে, আপুনি শিক্ষাৰ কথা আছিল, তেতিয়া শিক্ষামন্ত্ৰী কোন আছিল? তেওঁ নাছিল জানো? NHM ৰ কথা কৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক দি থৈ দিছে। তাৰে যদি আমি যদি সঁচা কথা কওঁ, তাৰে যিখিনি সা সঁজুলি বা তাতে মেন পাৱাৰ লাগে, এইবোৰ আছে নেকি? য'ত ডক্টৰ 2জন লাগে তাতে ডক্টৰ দিছে নেকি? নিযুক্তি কৰিছে নেকি? কৰা নাই। ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছে তেওঁৰ দিনত, তেওঁ যেতিয়া হেল্থ মিনিষ্টাৰ আছিলে, কৰিছে, ডেভেলপমেণ্ট কৰিছে। তাৰ পিছতো সদ ইচ্ছা তেওঁলোকৰ লাগিছিল, কিন্তু তেওঁলোকৰ সদায় এটা ইচ্ছা আছিল যে তেওঁলোকৰ পাৱাৰ লাগে, আৰু তেওঁলোকে নিজকে তাৰমানে পাৱাৰত থাকি কিমান কাৰাপশ্যন কৰিব লাগে, সেয়াই তেওঁলোকৰ ইচ্ছা আছিল। আৰু সেইবাবে কংগ্ৰেছ এৰি তেওঁলোকে ৱাশ্বিং মেচিনত সোমাই যাই পেলাই ধুই পেলাই চাফা হৈ গ'ল। এতিয়া নতুনকে আকৌ বোলে কিমান হাজাৰ হাজাৰ মাটি বোলে কিনিছে, চাহ বাগান কিনিছে, তেনেকুৱা স্কুল দিছে, এইবোৰ তাৰমানে দেখা পাই আছো যে তেওঁলোকৰ সদ ইচ্ছাটো এতিয়াতো গম পাইছে যে কংগ্ৰেছত থাকোতে এওঁলোকে কামবিলাক কৰিছিল, আৰু তেওঁলোকে এতিয়া ইয়াৰ পৰা আঁতৰি যাই পেলাই তাতে কৰি আছে। এতিয়া তেওঁলোকৰ সেইখিনি সৎ সাহস নাই প্ৰশ্ন কৰিবৰ কাৰণে কংগ্ৰেছক, কাৰণ তেওঁলোকে, আপুনি যদি এতিয়া বিজেপি দেখে, অসমত বিজেপি দেখে, গোটেই মন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী গোটেই আমাৰ সেই কংগ্ৰেছৰ অৱদান। এতিয়া কথাটো হ'ল যে সেই ব্যক্তি বিশেষ তেওঁলোকৰ মানসিকতাটো তেনেকুৱা আছিল। যেতিয়া কংগ্ৰেছে তেওঁলোকে কৰিব নোৱাৰিল কৰাপশ্যন, এতিয়া তাতে যাই কৰি আছে। গতিকে আমাৰ যিবোৰ অভিযোগ দিছে, সেইবোৰ অভিযোগ আমাৰ যিখিনি নেতৃবৃন্দ আছে তেওঁলোকৰ কোনো তেনেকুৱা ইচ্ছা নাই। আৰু যদি আগলৈ চৰকাৰ আহে, আমাৰ চৰকাৰ সদায় ট্ৰেন্সপাৰেণ্ট গভাৰ্ণমেণ্ট হ'ব, আৰু যোনটো গভাৰ্ণেন্স বুলি যোনটো কয়, সেইটো খুব ধুনীয়াকে আমাৰ অসমখন উন্নতিৰ দিশত লৈ যাব বুলি মই আশাবাদী। একচুৱেলি কেলেংকাৰীবোৰ কোনো দলে নকৰে, সেইবোৰ এজন ব্যক্তিহে কৰে। হয়, সেইটোৱে। যদি মোৰ পাৱাৰ থাকে, চাপ'জ মোৰ পাৱাৰ আছে, এতিয়া মই সেইটো জানি বুজি চহী কৰি দিলো যে তাৰ ইণ্টাৰনেল আৰু এটা বস্তু আছে যে 10 টকাৰ জাগাত মই 15 টকা দিছে, মই চহী কৰি দিলো, মোৰ ইনডাইৰেক্টলি 5 টকাটো মোৰ পকেটত সোমাব। সেই ব্যক্তিগত জানি বুজিটো কৰি আছে। সেই ব্যক্তিটো দলেতো নকৰে, আৰু সেই দলত যিবোৰ ব্যক্তি আছিল, যিবোৰ কৰিছিল, আজি সেই তাতে বিজেপিত যায় উঠি ৰজা বহি ৰজা হৈ আছে, আৰু তেওঁলোকেই কৰিছে। আপুনি যদি দেখে লিষ্ট, এখন ডাঙৰ লিষ্ট ওলাব, যিবোৰ তাৰমানে কংগ্ৰেছত যাই পেলাই গোটেই তাৰমানে তেওঁলোকৰ বিপক্ষে যি অভিযোগ আছিল নাইকিয়া হৈ গ'ল, ক্লিন চিট পাই গ'ল। এইটো এজন ৰাজনীতিক হিচাপে নহয়, এইটো মই আপোনাক এজন অধিবক্তা হিচাপে সুধিছো কুৱেশ্যনটো। এইটো মোৰ পাৰ্চনেল কুৱেশ্যন। মানে 2026-ৰ ইলেকশ্যনৰ আগত কিছুমানৰ পৰা শুনিছো, এইটো 2026-ৰ ইলেকশ্যনৰ আগত যদি আমাৰ হিয়াৰ আমঠু জুবিন দাই ন্যায় নাপায়, তেনেহলে আমি মানে বিজেপিক নিজিকাও।
আৰু ৰিচেণ্টলি কিছুমান আমি এনেকুৱা পোষ্ট দেখিছোঁ, এফবিৰ ক্ষেত্ৰতে কৈছোঁ মই, কিছুমান এনেকুৱা পোষ্ট দেখিছোঁ যে যদি 26ত কংগ্ৰেছ আহে তেনেহ'লে মানে কংগ্ৰেছে ন্যায়টো দিব। তো মোৰ কুৱেশ্যন হৈছে একচুৱেলি ন্যায়টো দিব কোনে? বিজেপি দিব নে কংগ্ৰেছ দিব? কোনো চৰকাৰে দিব নে আমাৰ ন্যায়পালিকাই দিব? প্ৰথম কথাটো হ'ল যে এয়া এটা জটিল প্ৰশ্ন হয়। অধিবক্তাৰ কাৰণে, কাৰণ এই কাৰণে যে ন্যায় কথাটো ক'ব গ'লে এইটো এটা তাৰমানে ডাঙৰ এটা গাম্ভীৰ্যতা থকা এটা তাৰমানে এনেকুৱা এটা বস্তু যোনটো তাৰমানে আমি বিচাৰিলেও নাপাওঁ। এতিয়া কথাটো হ'ল যিকোনো বস্তু যদি অন্যায় হয় আৰু অন্যায় হৈছে, আমাৰ জুবিন গাৰ্গৰ যি যেনেকে তাৰমানে মৃত্যু হ'ল তেওঁৰ প্ৰতি অন্যায় হৈছে, কিন্তু কাৰোবাতো সৎ ইচ্ছা থাকিব লাগিব ন্যায় দিবলৈ। কিন্তু যিখিনি দেখা পালো, উপলব্ধ কৰিছো, এইখন চৰকাৰৰ সঁচাকে সৎ ইচ্ছা আছেনে ন্যায় দিবৰ কাৰণে, সেয়াটো দেখা পোৱা নাই। এইটো হ'ল প্ৰথম কথা। আৰু যদি ন্যায়টো দিয়াৰ যদি সৎ ইচ্ছা থাকিল হয়, তেতিয়া এইয়া যে চাৰ্জশ্বিট দিছে, ইমান বা হেজাৰ তাৰমানে কপি যে চাৰ্জশ্বিট দিছে, সেই চাৰ্জশ্বিটটো ইচ্ছাকৃত হিচাপে দিছে, এই যিসকল তাৰমানে আজি সেই জেলৰ ভিতৰত দেখাবৰ কাৰণে ভিতৰত ৰাখিছে, তেওঁলোকক এটা সময়ত তাৰমানে ৰেহাই দিবৰ কাৰণে না ন্যায় দিবৰ কাৰণে, এইবোৰ বহুত প্ৰশ্ন আছে। আৰু যদি সঁচা ক'ব যাওঁ তেনেহ'লে চৰকাৰৰ সৎ ইচ্ছা নাই। নহ'লে এই কেছটো লৈ যিটো ইনভেষ্টিগেশ্যন হ'ব লাগিছিল, যে কয় নহয় তাতে প্লেচ অফ অকাৰেঞ্চত যাই পেলাই যিটো ইনভেষ্টিগেশ্যন হ'ব লাগিছিল, আৰু কিছুমান যেতিয়া বিদেশত কিবা এটা অন্যায় হয় বা তাৰে ইনভেষ্টিগেশ্যন থাকিলে কিছুমান নিয়ম নীতি আছে, দুখন দেশত লগত বুজা পৰা হ'ব লাগিব। আমাৰ তাৰমানে সেইটো ষ্টেট গভৰ্ণমেণ্টে কেতিয়াও ক'ব নোৱাৰে, তেওঁৰ সেইটো পাৱাৰটো, আমি পাৱাৰবিলাক থাকে নহয় যে কিছুমান ষ্টেট, কিছুমান কেন্দ্ৰীয়, এইবিলাক ভাগ ভাগ থাকে, আৰু কিছুমান পাৱাৰ থাকে যে কেন্দ্ৰ আৰু ষ্টেট হিচাপে কৰে। কিন্তু বাহিৰা দেশত এটা যেতিয়া এনেকুৱা ঘটনা হয়, ষ্টেটৰ পাৱাৰ নাথাকে। তেতিয়া তাৰমানে এওঁ কি কৰিব লাগিছিল? আল্টিমেটলি আমাৰ ফৰেন মিনিষ্টাৰ আছে, তেওঁৰ লগত বহি, তেওঁলোকৰ ফৰেন মিনিষ্টাৰ বহি এটা প্ৰপাৰ প্ৰচিডিউৰত যাব লাগিছিল, যোনটো ন্যায়ালয়ে ন্যায় দিবৰ কাৰণে কেতিয়াও দ্বিধাবোধ নকৰিল হয়। আজিৰ দিনত এই প্ৰচেছটো নকৰিল। বহুত বস্তু তেনেকুৱা লেপছ কৰি আমি দেখা পাইছো। কিন্তু তাৰ উপৰিঞ্চিও কিছুমান ন্যায় দিবৰ কাৰণে সৎ ইচ্ছা থাকিব লাগে। সেই সৎ ইচ্ছাটো এই চৰকাৰক দেখা পোৱা নাই। হ'ব এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ফাষ্ট ট্ৰেক কোৰ্ট এতিয়া কৰিব। সেই কথাটোতো আজি 6 মাহ আগতে ক'ব পাৰিল হয়। 6 মাহ আগতেতো তেওঁ তাৰমানে চৰি 6 মাহ নহয়, আপোনাৰ হ'ব যেতিয়া তাৰমানে 5 মাহ প্লাছ হৈ 5 গৈছে মাহ আমাৰ হ'ল, জুবিন দাৰ। প্ৰায় 6 মাহ হ'ব, 6 মাহ হোৱা নাই। সেই সময়তে কৈ দিব পাৰিল হয় যে ফাষ্ট ট্ৰেকত আমি বস্তুবোৰ আমি লৈ যাম, ন্যায়ালয়তে যিহেতু ন্যায় দিব, আৰু যিবোৰ ইনভেষ্টিগেশ্যন হ'ব তাতে কোনো ত্ৰুটি নাথাকিব। প্ৰচেছবিলাক এভইড কৰিছে। প্ৰচেছবিলাক দেখ বিলাক তাৰে দুটাকে এতিয়া আমি দেখো পষ্টমৰ্টম ৰিপৰ্ট বোলে তাতে হৈছে, ইয়াতে হৈছে, এইবিলাকৰ বহুত কথা আহে। এতিয়া য'ত প্লেচ অফ অকাৰেঞ্চত তাতে ইনভেষ্টিগেশ্যন অফিচাৰে গ'ল নে নাই আমি ক'বই নোৱাৰো। এইবিলাক বহুত লুপহোলছ দেখিছো, যোনটো তাৰমানে আগতেই সহজ কৰি দিছে। যিহেতু ইমান দীঘলীয়া চাৰ্জশ্বিট এখন দিছে, এজন অধিবক্তাই পঢ়িব লাগিব, সেই যিজন মেজিষ্ট্ৰেট থাকিব তেওঁ কৰিব লাগিব, জাজে চাব লাগিব, সেইবোৰ বস্তু কেনেকে তাৰমানে ইমান কম সময়ত তাৰমানে চাই পেলাই তাৰমানে লগে লগে এটা ৰায় দান কৰিব, সেইটোতো নোৱাৰে। এতিয়া যদি চৰকাৰ সলনি হয়, তেতিয়া সেই বস্তুবোৰ চৰকাৰৰ যদি আমাৰ যেতিয়া তৎকালীন যেতিয়া নতুন চৰকাৰে বা ফাষ্ট ট্ৰেকত কৰি সেইটো সোনকালে ন্যায়ৰ কাৰণে সেইটো চেষ্টা কৰিব। আমাৰ সেইটো বিশ্বাস যে আমাৰ নতুন চৰকাৰ আহিলে কৰিব। কিন্তু বৰ্তমান চৰকাৰৰ কোনো সদিচ্ছাই দেখা নাই। আৰু ইতিমধ্যে আপুনি প্ৰশ্ন কৰিছিলে যে তেওঁলোকে তাৰমানে নেতৃবৃন্দ কেইটা জুবিন গাৰ্গৰ সমাধিত কেতিয়াবা শ্ৰদ্ধাঞ্জলি দিব নগলে, কিয় নগলে? গলেনো কি আছিল? আজি শ্ৰদ্ধাঞ্জলিটো দিয়া নাই, আৰু ন্যায়ৰ কথাটো বাদ দিয়কচোন। ৰাইজৰ আশা আছে, আমি ন্যায়পালিকাৰ ওপৰত পুৰা হোপফুলি আছো ৰখি যে ন্যায়টো পাওঁ। আমিতো
এতিয়া সাধাৰণ ব্যক্তি হিচাপে যে সৰুৰ পৰা তেওঁ গান শুনি শুনি বা দুখতে হওক আমাৰ সুখতে হওক জেনেৰেশ্যনটোত আৰু গাড়ীতে বেছি হওক মোৰ গাড়ীটো সদায় সেইটো বাজি থাকে আৰু যেতিয়া তাৰমানে ঘটনাটো শুনিলো তেতিয়াও সেই তেওঁৰ গানটো বাজি আছিলে মই গুৱাহাটীত আছিলো গতিকে তেওঁৰ লগৰ যোনটো তাৰমানে আমাৰ যোনটো ফিৰে হিৰে তেওঁ সোমাই আছে ইমোশনেলি কানেক্ট আমি গতিকে আমি সদায় বিচাৰিম যে এটলিষ্ট আমি জানিব এইখিনি আছে যে আচলতে তেওঁ মাৰ্ডাৰ হল নে হোৱা নাই এইখিনি কথাতে কনফিউজ এইখিনি বস্তুটো আমাৰ জানাৰ কাৰণে তাৰমানে অধিকাৰ আছে সেইখিনি বস্তুৱে আজিলৈকে জানিব পৰা নাই যিয়ে নহওক তেওঁ য'তে নাথাকক ক'ত থাকক কিন্তু আশা কৰো তেওঁ যেন ন্যায় পায় সোনকালে আপুনি যদি কংগ্ৰেছৰ টিকেটটো পায় আৰু নেক্সট যদি আপুনি জিকে জিকাৰ পিছত আমাৰ গোৱালপাৰাৰ হৈ 5 বছৰৰ পৰিকল্পনা আপোনাৰ কেনেকুৱা চাওক যিহেতু মই প্ৰতিনিধিত্ব দিব বিচাৰিছো নিশ্চয় মোৰ পৰিকল্পনা আছে প্ৰথম কথা মই আগতেও কৈ আহিছো যে ইয়াত সমস্যাবোৰ কৈ আছো সমস্যাবোৰ যদি মোৰ চকুত পৰিছে নিশ্চয় তাৰ সমাধানৰ কথাটো মই চিন্তা কৰিম দ্বিতীয়তে মই ক'ব বিচাৰিছো যে আমাৰ পু-সংস্কৃতিতে বৃহৎ এৰিয়া আমাৰ কুমৰীৰ পৰা আপোনাৰ ধানগুৰিলৈকে প্ৰথম কথাটো হ'ল যে মানুহৰ লগত মই কমিউনিকেশ্যন কৰাৰ চেষ্টা কৰিম সেইটো হ'ল যে মানুহৰ লগত যদি কানেক্টেড নহওঁ তেতিয়া প্ৰব্লেম বিলাক সৰু সৰু কিছুমান কথাবোৰ সমস্যাবোৰ মই কেতিয়াও মই জানিব নোৱাৰিম গতিকে মই অলৰেডি এটা কথা ভাবিছো যে মই নিজৰ সুবিধাৰ কাৰণে বা তেওঁৰ ৰাইজৰ সুবিধাৰ কাৰণে মই 3টা ভাগ কৰিম সাপোজ ধানগুৰি সেইটো সাইডত আছে ধানগুৰি কয় সুতাৰপাৰা কয় যিটো পূব সাইডত বা দলগমে ইখিনি মানুহক সদায় লগ পোৱাৰ কাৰণে মোক তাৰমানে সপ্তাহত 2 দিন লগ পোৱাৰ কাৰণে মই এনেকুৱা ঠাইত এটা বহা মই কৰিম হয়তো মই তাৰে আশে পাশে মই ৰেগুলাৰ 2 দিনকে বহিম সপ্তাহত বাকি 2 দিন মই কৃষ্ণাই এটা এৰিয়া মই বিচাৰিছো যে কৃষ্ণাই পাইকিয়া আদি কৰি টুকুৰা এইবোৰ ঠাইৰ মানুহখিনি যেন লগ পায় কৃষ্ণাইত বহিম আৰু গোৱালপাৰা টাউন কুমৰী হাছিলা বিল এইখিনি মানুহক যদি সহজে লগ পায় মই গোৱালপাৰাত বহা আৰু মোৰ এনেকুৱা নহয় মোৰ নিজা ঘৰো আছে তেনেকে মই 3 ঠাইত মই বহা কৰিম মানুহখিনি যেন মোক সদায় নহয় মই যদি মই নিজৰ কৰ্মত গুৱাহাটীত বা তেনেকুৱা এছেম্বলিত নাথাকো বাকি সময়খিনি মই ৰাইজক সময় দিম তেওঁলোকৰ মই কথা শুনিম আৰু মই এটা বস্তু মই পঢ়িছিলো যে লিডাৰশ্বিপ কোৱালিটিত এটা থাকিব লাগে শুনিব পৰা ধৈৰ্য থাকিব লাগে ৰাইজে আহি যেতিয়া মোক নকয় মই বুজি নাপাম আৰু তেওঁলোকক মই দেখিছো এতিয়াও মই দেখা পাওঁ সৰু সৰু কথা থাকে সৰু এটা কাগজ লৈ আহিব ক'ব যে স্যাৰ এইটো কি হ'ল এইটো মোক কি কৰিব লাগে যে এই যে মাটিৰ সমস্যা কৈছে যে সৰু কথা যে এই মাটিটো মোৰ এতিয়া এনেকুৱা হৈ আছে এনেকুৱা পৰ্যায় আছে এইটো মই এটা অফিচত যে কি কৰিম তেওঁলোকে টকা পইচাৰ কাৰণে নাহে সমস্যা বিলাকৰ সমাধান তেওঁলোকে বুজি নাপায় কাৰ তাত যাওঁ যেতিয়া আমি এটা জনপ্ৰতিনিধি হওঁ তেওঁলোকে এটা বিশ্বাস আহে আস্থা আহে অমুকৰ তাত গ'লে মই উত্তৰটো বিচাৰিম এইখিনি কাৰণে তেওঁলোকে জনপ্ৰতিনিধি নিৰ্বাচন কৰে আৰু তেওঁলোকৰ মনৰ কথাখিনি ক'ব বিচাৰে আৰু সেইটো মই তাৰমানে প্ৰতিশ্ৰুতি দিয়াৰ নিচিনা দ্বিতীয়তে মই যোনটো ক'লো যে ডিছপ্লেচমেণ্ট এটা সমস্যা ডিছপ্লেচমেণ্টটো সমাধান কৰাৰ কাৰণে মই য'ত যি ক'ব লাগে সেইটো এছেম্বলি উত্থাপন কৰিব লাগে যে এইবোৰ যদি সেটেল নহয় তেতিয়া আমাৰ সমাজখন কেতিয়াও তাৰমানে নিৰ্মূল নহয় তেতিয়া দেখো যে ক্ৰাইম ৰেটটো বাঢ়ি যাব আৰু বিভিন্ন ধৰণৰ আমাৰ নিজা যিখিনি মানুহ আছে তেওঁলোকও কিছু কামৰ পৰা বঞ্চিত হৈ থাকে যেতিয়ালৈকে ৰাইজে ভাবি থাকে যেতিয়ালৈকে ৰাইজে প্ৰশ্ন উঠায় তেতিয়ালৈকে গণতন্ত্ৰ সম্পূৰ্ণভাৱে নীৰৱ হ'ব নোৱাৰে সো আজিৰ পডকাষ্টটো মই ইয়াতে সামৰণি মাৰিলো ধন্যবাদ দেৱান দা আপুনি মোৰ পডকাষ্টত অহাৰ বাবে এগেইন ধন্যবাদ জনালো নমস্কাৰ জয় আই অসম ধন্যবাদ আজমিনা ভাল লাগিছে আজি এনেকৈ মোৰ মনৰ কথা কিছু ক'ব সুযোগ দিয়াৰ কাৰণে আৰু তোমাকতো সেই কলেজীয়া দিনৰ পৰা চিনি পাওঁ আৰু মোৰো আচৰিত লাগিছে যে তুমি এনেকুৱা বহুত সুন্দৰ পদক্ষেপ এটা লৈছা আৰু দেখা পাইছোঁ আমাৰ গোৱালপাৰা যিসকল তাৰমানে বিশেষকৈ আমাৰ গোৱালপাৰা ৰাইজে আঁকোৱালি যে লৈছে সেইটো তাৰমানে ভাল লাগিছে আৰু ময়ো ইয়াৰ অংশীদাৰ হ'বৰ কাৰণে সঁচাকৈয়ে মই আপ্লুত হৈছোঁ আৰু শেষত আকৌ তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় আই অসম